हेलो फ्रेंड्स आज मैं अपना नेपालर काठमांडूत अवस्थित बुद्ध स्तूपा ये बहुत पुराना बुद्ध टेम्पल है ताके आज चाबले आपको देखाओ के कथा मानुहे कहे बहुत धुनिया है बहुत भल है माने चाबले সেইকাৰণে আজি ভাবিলোঁ ইয়াতে চাওঁ ইয়াতে বলকচোন টেম্পলৰ ভিতৰত আমি সোমাই যাওঁ मेन गेट आम सोमाई जाम मेन गेटेदी এতিয়া আমাক ইয়াৰ পৰা টিকেট ল'ব লাগিব আমি টিকেট ল'লো এতিয়া 100 টকাকৈ হয় চাৰ্ট কাণ্ট্ৰিৰ কাৰণে আদাৰ্ছ 400 হয় ডেমিজ চেকিঙৰ কাৰণে টিকেট যিমানবিলাক ৱৰ্ল্ড হেৰিটেজ সাইট আছে তাৰে ভিতৰত এটা হৈছে বুদ্ধনাথ স্তূপা এই ইয়াৰ চাৰিওফালে মানে বুদ্ধনাথ স্তূপাৰ চাৰিওফালে আমি এতিয়া ঘূৰিছোঁ চব মানুহ ঘূৰি আছে আমিও ঘূৰিছে নাই ঘূৰিব লাগে নিয়ম হয় গতিকে বৰষুণ আমি ঘূৰিব আৰু আপোনালোকক দেখাওঁ চাৰিওফালটো কিমান ধুনীয়া প্লেচ চাওকচোন কিমান ধুনীয়া এখন অলপ বহি লওঁ গতিকে মানে এটা সুন্দৰ পৰিৱেশ তেনেকৈ বুজাম এতিয়া আপোনালোক আহিব ইয়ালৈ বহুত ভাল পাব যেতিয়া আপোনালোকে নেপাল আহে তেতিয়া এবাৰ কাঠমাণ্ডুত আহিব বুদ্ধ স্তূপা বুলি ক'ব বৌদ্ধ স্তূপা বহুত ভাল লাগে আহি পেলাই বহুত ধুনীয়া জেগা হয় बहुत धुनिया है নহয় এতিয়া আপোনালোকে ভিডিঅ যিমানখিনি ধুনীয়া দেখিছে আহিলে আপোনালোকে ইয়াতকৈ আৰু বেছি ভাল পাব দেখি পেলাই আপোনালোক আহিব ইয়ালৈ মজা লাগিছে আৰু আজি ৱেডাৰটোৰ লগত মানে বহুত ধুনীয়া লাগিছে আহি পেলাই ইয়াত আৰু চাইডতে এইবিলাক মাৰ্কেটো আছে ইয়াত দেখিছে কফি শ্বপ আছে তাৰপিছত ওপৰত দেখিছে বাবুল টি আছে বহুত বঢ়িয়া হয় মজা লাগিছে আৰু আজি চাওঁ আৰু কি কি কৰিব পাৰোঁ আপোনালোকক দেখাই যাম আমি উভতি যাওঁ আকৌ নিজৰ ৰুমলৈ আকৌ যদি বেলেগ প্লেচত যাওঁ আপোনালোকক ভিডিঅ'ৰ যোগেৰে দেখাবলৈ চেষ্টা কৰিম আপোনালোকৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ এটা কমেণ্ট কৰি জনাব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ